এখন মাৰ্কশ্বিটে এজন ব্যক্তিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে। বাক্যশাৰীৰ জ্বলন্ত উদাহৰণ এজন বিশেষ ব্যক্তি। নমস্কাৰ, বায়োপেডিয়াৰ সমূহ দৰ্শকলৈ স্বাগতম। আজি আপোনালোকৰ আগত এনে এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, যিজনক সৰুতে সকলোৱে বিফল বুলি ভাবিছিল, কিন্তু বৰ্তমান তেখেত বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি। সেই বিশেষ ব্যক্তিজন হ'ল জো বাইডেন। তেখেতে 20 নৱেম্বৰ 1942 চনত পেনচিলভেনিয়া ৰাজ্যৰ স্ক্ৰেণ্টন নামৰ ঠাইত জন্মগ্ৰহণ কৰে। জন্মৰ সময়ত তেখেতৰ নাম আছিল জোচেফ ৰবিনেট বাইডেন জুনিয়ৰ, কিয়নো তেখেতৰ পিতাকৰ নাম আছিল জোচেফ ৰবিনেট বাইডেন ছিনিয়ৰ। তেওঁলোকৰ পৰিয়ালত 3জন ল'ৰা আৰু এগৰাকী ছোৱালী আছিল, আৰু সকলোৰে মাজত জো বাইডেন আছিল জ্যেষ্ঠ। তেওঁলোক মধ্যবিত্ত শ্ৰেণীৰ লোক আছিল। তেখেতৰ দেউতাকে তেলৰ ব্যৱসায় কৰিছিল। জো বাইডেনে জন্ম লাভ কৰা কিছুদিনৰ পাছত তেখেতৰ দেউতাকৰ বাবে বেয়া দিন আনিছিল বুলি একাংশ লোকে মত পোষণ কৰে। তেখেতৰ দেউতাকৰ ব্যৱসায় লাহে লাহে অৱনতি ঘটিবলৈ ধৰিছিল। তাৰ পিছত তেখেতৰ দেউতাকে চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে চাকৰি লাভ কৰা অতি কষ্টকৰ হৈ পৰিছিল। সেয়েহে তেখেতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ বাল্যকাল নানা নানীয়েকৰ সৈতে অতিবাহিত কৰিছিল। অৱশেষত 1953 চনত তেখেতৰ দেউতাকে কাৰ চেলছমেনৰ এটা চাকৰি লাভ কৰিছিল। এইটো চাকৰি আমেৰিকাৰ ডেলৱেৰত লাভ কৰিছিল, আৰু সেইবাবে তেওঁলোকে ডেলৱেৰৰ ক্লাইমণ্ট চহৰলৈ যাবলগীয়া হৈছিল। এইখন চহৰতে তেখেতৰ পৰিয়ালে বহু বছৰ ধৰি আছিল, আৰু তাতেই তেওঁ হাইস্কুলৰ শিক্ষা গ্ৰহণ কৰিছিল। সৰুৰে পৰা সংকটজনক পৰিস্থিতিত বাস কৰা বাইডেন শৈক্ষিক দিশত বৰ উন্নত নাছিল। যথেষ্ট কষ্ট কৰিও তেখেতে ভাল মাৰ্ক লাভ কৰাত বিফল হৈছিল, কিন্তু তেওঁ ক্ৰীড়াৰ ক্ষেত্ৰখনত যথেষ্ট ভাল আছিল। তেখেতে হাইস্কুল গোটৰ তৰফৰ পৰা বেছবল খেলিছিল। তাৰোপৰি তেখেতৰ এজন নেতা হোৱাৰ প্ৰতিটো গুণ আছিল, যাৰ বাবে তেখেতক ক্লাছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল। কিন্তু কোনে ভাবিছিল সেই ক্লাছৰ সভাপতিৰ দায়িত্ব দিয়া ছাত্ৰজন এদিন গৈ ৰাষ্ট্ৰপতি হ'বগৈ। তেখেতে সৰুৰে পৰা ভাষণ দি ভাল পাইছিল, কিন্তু তেখেতৰ কথাবোৰ মাজে মাজে লাগি ধৰাৰ বাবে ভালদৰে ভাষণ দিবলৈ অসুবিধা হৈছিল। ডাঙৰ ডাঙৰ নেতাসকলক ভাষণ দিয়া দেখি তেখেতেও ভাষণ দিবলৈ মন কৰিছিল, কিন্তু কথা লাগি ধৰাৰ বাবে তেখেতক সকলোৱে ঠাট্টা কৰিছিল। কেৱল ভাষণ দিয়াই নহয়, সাধাৰণ কথা বতৰা পাতোতেও তেখেতৰ যথেষ্ট কষ্ট হৈছিল। তেখেতৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেখেতৰ কথা লাগি ধৰাৰ সমস্যাটোৰ বাবে তেখেতে যথেষ্ট কষ্ট কৰিছিল। দাপোনৰ সন্মুখত ৰৈ ঘণ্টা ধৰি কবিতা আবৃত্তি কৰিছিল, আৰু জিভাত এটা শিলগুটি লৈও কথা ক'বলৈ চেষ্টা কৰিছিল। এনেদৰে বহু বছৰ কৰা কষ্টৰ ফলত তেখেত এই সমস্যাৰ পৰা মুক্ত হৈছিল। কিছুদিনৰ পিছত তেখেতৰ দেউতাকৰ কাম কাজ ভালদৰে চলিবলৈ ধৰিছিল, আৰু দেউতাকে উইলমিংটনত এটা ঘৰ কিনি লৈছিল, আৰু তেওঁলোকৰ পৰিয়ালটো তাতেই থাকিবলৈ লৈছিল। 1961 চনত হাইস্কুলৰ শিক্ষা সমাপ্ত কৰি তেখেতে ইউনিভাৰ্চিটি অৱ ডেলৱেৰত ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ শিক্ষা আৰম্ভ কৰিছিল। কিন্তু শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ স্কুলত যি অৱস্থা হৈছিল, বিশ্ববিদ্যালয়তো সেই একেই অৱস্থা। 1965 চনত তেখেতে স্নাতক ডিগ্ৰী লাভ কৰিছিল, কিন্তু 668জন ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁৰ স্থান আছিল 506। তেওঁ চি গ্ৰেড লাভ কৰিছিল। তাৰ পিছত তেখেতে চিৰাকিউজ বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল। তাতেই তেখেতে তেখেতৰ প্ৰথম পত্নী নিলিয়া হাণ্টাৰক লগ পাইছিল। 1966 চনতে শিক্ষা সাং নকৰাকৈ দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। 1968 চনত তেওঁ আইনৰ ডিগ্ৰী লাভ কৰিছিল, আৰু তাতো তেখেতে 85জন ছাত্ৰ ছাত্ৰীৰ মাজত 75তম স্থান লাভ কৰিছিল। শৈক্ষিক দিশত বৰ উন্নত নাছিল যদিও তেখেত যথেষ্ট প্ৰতিভাশালী আছিল। এজন নেতা হোৱাৰ প্ৰতিটো যোগ্যতা তেখেতৰ আছিল। সেইবাবে বাইডেনে ৰাজনীতিৰ দিশত আগবাঢ়িছিল। 1970 চনত তেখেত কাউণ্টি কাউন্সিলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল, আৰু 1972 চনলৈকে তেখেতে কাউন্সিলৰ সেৱা কৰাৰ লগতে আইনৰ প্ৰশিক্ষণ লৈছিল। ৰাইজে তেখেতৰ কাম যথেষ্ট ভাল পাইছিল, আৰু সেইবাবে তেখেতক সিনেট নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ বহু লোকে উপদেশ দিছিল। ৰাইজৰ কথা মতে তেখেতে সিনেট নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছিল,
কিন্তু সেই সময়তে তেখেতৰ জীৱনলৈ অহা এক ধুমুহাই তেখেতক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। 18 ডিচেম্বৰ 1972 বাইডেনৰ পত্নী বজাৰ কৰিবলৈ গাড়ী চলাই যাওঁতে এক দুৰ্ঘটনাত তেখেতৰ পত্নী আৰু এবছৰীয়া জীয়েকৰ মৃত্যু হৈছিল। তাৰোপৰি তেখেতৰ দুয়োজন পুত্ৰ গুৰুতৰভাৱে আহত হৈছিল। হঠাৎ হোৱা এই দুৰ্ঘটনাই বাইডেনক ভাঙি পেলাইছিল আৰু তেখেতে কিছু সময়ৰ বাবে ৰাজনীতি ত্যাগ কৰি তেওঁৰ দুয়োজন পুত্ৰৰ লালন পালন কৰিবলৈ ইচ্ছা কৰিছিল। কিন্তু সেই সময়ৰ চিনেটৰ মাইক মিলছফিল্ডে বাইডেনক কোনো প্ৰকাৰে বুজাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মান্তি কৰাইছিল। বাইডেনে নিৰ্বাচনত জয়ী হৈ দেশৰ ৬ষ্ঠতম কম বয়সৰ চিনেটৰ হিচাপে পৰিগণিত হৈছিল আৰু 1972 চনৰ পৰা 2009 চনলৈকে চিনেটৰ হিচাপে সেৱা কৰিছিল। চিনেটৰ হিচাপে তেখেতে দেশখনলৈ বহু অৱদান আগবঢ়াইছিল। তেখেতে জনসাধাৰণৰ হিতাৰ্থে বহু কাম কৰিছিল আৰু 2009 চনত তেখেতে বাৰাক ওবামাৰ ৰাষ্ট্ৰপতিত্ব দেশৰ 47তম উপৰাষ্ট্ৰপতি হৈছিল। প্ৰথম অৱস্থাত বাইডেন আৰু বাৰাক ওবামাৰ মাজত বৰ ভাল সম্পৰ্ক নাছিল, যদিও পিছত দুয়ো ভাল বন্ধুলৈ পৰিণত হৈছিল। ৰাষ্ট্ৰপতি হিচাপে বাৰাক ওবামাই লোৱা সিদ্ধান্তত বাইডেনে সহযোগিতা আগবঢ়াই গৈছিল আৰু এইবাৰ 2020 চনত নিৰ্বাচনৰ সময়ত বাৰাক ওবামাই বাইডেনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছিল। বাইডেনে প্ৰতিশ্ৰুতি দিছিল যদি তেখেত ৰাষ্ট্ৰপতি হয় তেন্তে তেখেতে জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আৰু গ্লোবেল ৱাৰ্মিঙৰ দৰে বিষয়ত গুৰুত্ব আৰোপ কৰিব আৰু এইবোৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব। লগতে ভাৰতৰ প্ৰতিটো গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধান কৰিবলৈ তেখেতৰ ভাৰতৰ সৈতে সহযোগ কৰিব বুলিও জানিবলৈ দিছিল। তেখেতৰ বিষয়ে যদি ক'বলৈ যোৱা হয় তেন্তে কেইটামান মিনিট বা ঘণ্টা যথেষ্ট নহয়। আমি কেৱল তেখেতৰ দৰে এজন মহান ব্যক্তিৰ কৰ্মৰাজিৰ কিছু অংশ আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছোঁ। ধন্যবাদ।